প্লেছ অসম ইউটিউব চেনেলত আপোনালোক সকলোৰ কাৰণে ইউটিউবৰ এটা আপডেট লৈ আহিছোঁ। ইউটিউবত পাৰ্টনাৰ প্ৰগ্ৰাম যিবিলাক ইউটিউব চেনেল মনিটাইজ হৈ আছে, মনিটাইজ হোৱা ইউটিউব চেনেললৈ এটা ভাল খবৰ আহিছে আৰু এটা আপডেট আহিছে। গতিকে আপোনালোকে সম্পূৰ্ণকৈ এই ভিডিঅ'টো চাব, তেতিয়াহ'লে বিষয়খিনি জানিব পাৰিব। মই আপোনালোকক স্ক্ৰীনত মোৰ ইউটিউব পাৰ্টনাৰ প্ৰগ্ৰাম যিটো আছে, পাৰ্টনাৰ প্ৰগ্ৰামৰ যেটো আৰ্ন যেটো অপশন আছে তাতে মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ। এইটো এটা হাইলাইট কৰি দেখুৱাইছোঁ মাৰ্কিং এটা। তাতে আপোনালোকে ৰিভিউত ক্লিক কৰিব। ৰিভিউত ক্লিক কৰাৰ লগে লগে তাতে মেনেজ মিড ৰোল এড স্লটছ এণ্ড এক্সিষ্টিং ভিডিঅ'জ starting on 12 May 2025. We will improve mid-roll quality by showing more ads and natural breaking points. তাতে মই সংক্ষেপে আপোনালোকক এটা বস্তু বুজাব বিচাৰিছোঁ। এইটো মিড-ৰোল যিবিলাক লং টাইম যিবিলাক ভিডিঅ'ত বহু ধৰণৰ এড একেলগে আমি এড কৰিব পাৰিছিলোঁ য'ত বিচাৰোঁ, কিন্তু অট'মেটিকলি ইউটিউবত এটা অপশ্যন দিব এতিয়া, টাৰ্ণ অন অট'মেটিক এড স্লটছ এণ্ড এডিশ্যনেল টু ইয়ৰ মেনুৱেল এড স্লট। মেনুৱেল যেনেকৈ ভৰোৱা থাকে তাতকৈ মানে আপোনাৰ ধুনীয়া হিচাপে তেওঁলোকে অট'মেটিকলি য'ত প্ৰয়োজন হয় যিটো এড সেইটো তেওঁলোকে তাতে ৰোল আউট কৰি দিব। সেইটো কাৰণত এই আপডেটটো দিছে আৰু এইটো এটা গুৰুত্বপূৰ্ণ আপডেট। আপোনালোক সকলোৰ কাৰণে এই ইনফৰমেশ্যনটো হেল্পফুল হ'ব পাৰে। আৰু ইউটিউবৰ কিছুমান টেকনিকেল আপডেট আছে বা ইউটিউবৰ কাৰেণ্ট যিবিলাক ট্ৰেণ্ডিং যিবিলাক ইনফৰমেশ্যন আছে সেইবিলাক পাবৰ কাৰণে, অসমীয়া মাধ্যমত পাবৰ কাৰণে ৱাইলেছ অসম ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। আমি আজিৰ পৰা আপোনালোক সকলোৰ কাৰণে ইউটিউবৰ যিবিলাক আপডেট আহিব, ৱাইলেছ আছাম ইউটিউব আপডেট বুলি এটা প্ৰগ্ৰাম, এটা প্লেলিষ্ট বনাম, তাতে আপোনালোকে ভিডিঅ'বিলাক চাব পাৰিব। ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু যদি ভাল লাগে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ, থেংক ইউ। এটা বস্তু পাহৰি গ'লোঁ নহয়, তাতে টাৰ্ণ অন অট'মেটিক এড স্লটত ক্লিক কৰি ছেভ নাও ক্লিক কৰি ল'ব। অট'মেটিক আপোনাৰ এই অপশ্যনটো ছেভ হৈ যাব। তো সেই ছিষ্টেমতে আপোনালোকৰ ইউটিউবৰ পাৰ্টনাৰ প্ৰগ্ৰাম যিটো আছে সেইটো আপোনালোকে এনেধৰণৰ কামখিনি কৰিব পাৰিব। ধন্যবাদ।